সো এইমাত্ৰ যিটো ঘটনা মই আপলোড কৰিলোঁ এইটো মই এইটো কাৰণে আপলোড কৰিছোঁ, মই খুব মানে আঘাত পাইছোঁ, দুখ পাইছোঁ। এইটো আপলোড কৰি মই আনন্দ উপভোগ কৰা নাই, যাতে এইটো এইকাৰণে মানে আপলোড কৰিছোঁ যাতে এটা আপোনালোকে মেছেজ পঠিয়াব পাৰোঁ। এই অনুষ্ঠান পাৰ্বণৰ জৰিয়তে যাতে আমি ভাতৃত্ববোধ আৰু উখল মাখল আনন্দ কৰিব পাৰোঁ। এইবিলাকে যাতে কাৰো জীৱনত অন্ধকাৰ নুমাই নানে, তাৰ প্ৰতি আমি সকলো সজাগ হ'বৰ হ'ল। দুৰ্গা উৎসৱ, দুৰ্গাক আমি বিসৰ্জন দিবই লাগিব, আনন্দ কৰিবই লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে আমি মানুহৰ গাত ফটকা দলিয়াম, চাউল দলিয়াম, এনেকৈ জুই জ্বলাই ফূৰ্তি কৰিম। গতিকে এইবিলাক এৰিবৰ হ'ল। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে সকলো সজাগ হওক আৰু ভৱিষ্যতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহওক। আৰু যিজন ভুক্তভোগী তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ।